হেল্ল' এভৰিৱান, পুনৰ আকৌ এটা মিনি ব্লগৰ সৈতে মই আপোনালোকক পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মৰ্ণিং শুই উঠি টিউশ্যনটো কৰাই ল'লোঁ। তাৰপিছত লাগি গ'লোঁ চাফাই অভিযানত। আৰু ফাগুনৰ পচুৱাজাকে ইমান ঘৰ লেতেৰা কৰে, সেইকাৰণে একদম ক্লিন কৰি ল'লোঁ ঘৰটো। তাৰপিছত কাপোৰ দুখনমানো আছে, এইখনো ধুই ল'লোঁ। গা পা ধুই তাৰপিছত নামাজখিনি পঢ়ি ল'লোঁ। তাৰপিছত আহিলোঁ আৰু কিটচেন ডিপাৰ্টমেণ্টলৈ ইফতাৰীত যা যোগাৰ কৰিবলৈ। আৰু আজি ইফতাৰীত বনাইছোঁ মই বুট ভাজি, পকৰীটো থাকিবই, এইখিনি মাছবিধ, তাৰ উপৰিও পোলাও বনাইছোঁ। আৰু পোলাওটো আমাৰ সদায় থাকে। লগতে এখন সাৰৰ চব্জিও বনাইছোঁ, সেইখন বাটো পিছ ৰাতিৰ কাৰণে। অমিতা আৰু বন্ধাকবি, লগতে 2 পিচ মাছ আৰু মাছৰ মূৰেৰে বনাইছোঁ খাৰখন। আৰু ভাইটিয়ে ফ্ৰেঞ্চ ফ্ৰাইজ খাব বুলি ধুনীয়াকৈ সি কৰি দিলে, আৰু মই এতিয়া ফ্ৰাই কৰি আছোঁ। আৰু আনফালে ভাজি এখনো বনালোঁ। আৰু ফাইনেলি আমাৰ ইফতাৰীত যা যোগাৰ হৈ গ'ল। এতিয়া প্লেটিং কৰি আছোঁ। কালি যে বানানা কেক বনাইছিলোঁ, সেয়া কেক অকণমান আছিলে, আৰু লগতে কালিৰ পায়স অকণমান আছিলে, সেইখিনিও গৰম কৰিলোঁ আৰু প্লেটিং কৰিলোঁ। মছজিদতো দিলোঁ আৰু কেম্পাছত দাদাবোৰকো দিলোঁ। আৰু ইফতাৰীত যা যোগাৰ বেছি বনাই ভাল লাগে আৰু বিলাই ভাল লাগে, নিজে খাওঁ বা নাখাওঁ। এতিয়া আজানো পৰিলে, আমিও ইফতাৰী কৰিলোঁ। আকৌ পুনৰ এটা মিনি ব্লগৰ সৈতে লগ পাম। আৰু